Hey everyone, welcome to my another mini vlog. আজি আহিছিলোঁ কুইনবাহঁতৰ ঘৰত। এয়া চবেই ভাত পানী খাই বৈ ৰ'দতে বহিলোঁ অলপ বাহিৰত। তাৰপাছত কুইনবাই আমাক কইনাকান্দা পাহাৰলৈ লৈ গ'ল। কুইনবাহঁতৰ ঘৰৰ ওচৰতে আছিলে। এয়া দেখিছেনে ইমান কষ্ট মষ্ট কৰি উঠিছোঁ আৰু যেন তেন। বহুত ভাল লাগিল। ছানছেট চাই আছিলোঁ আমি বহুত টাইম পাহাৰৰ ওপৰতে বহি। চবফালে একদম গছ গছনি আৰু পাহাৰ। এয়া ভাইটি আৰু কুইনবাই মোক পাহাৰৰ ওপৰত উঠাবলৈ বহুত চেষ্টা কৰিলে, কিন্তু নোৱাৰিলোঁগৈ, ইমান বেছি ওখ আছিল। তাৰপিছত এয়া দুইটাই দেখিছেনে যোগাৰ। কুইনবাইও বহুত কষ্ট কৰিছিল, তাই বহুত মন আছিল উঠিবলৈ, কিন্তু অৱশেষত বিফল হ'ল। তাৰ পৰা আহি আমি এখন বিয়ালৈ গৈছিলোঁ। দেখিছেনে কইনাজনী বৰ মৰম লগা। এয়া আমাৰ দুইগৰাকী হিৰইন। আজিলৈ আহিছোঁ, অন্য এটা ভিডিঅ' লগ পাম। বাই।